एलावगासिमोन जोंहा बिस्वजित दैमारि सारा बिटिआर सुक्तिनि दालाय माबा मोनसे बाथ्रा बुंदों। नोंथांमोना भिडिअखौ शेयार खालामना हो, चेनेलखौ मोजां मोजां साबस्क्राइब खालामना हो अननानै। बयबो रायजो राजाफ्रा नुदों शेयार खालामना हो बिथां बिस्वजित दैमारिनि सारा बुंनाय बाथ्राखौ बयबो रायजो राजाफ्रा बुजिदों, थारमाने शेयार खालामना होदो। थेंक इउ। नोंथांमोना भिडिअखौ नायदो। কৰিছে বিগত সময়ত বিপিএফ দলে বিভিন্ন মানে বিভিন্ন কৰাপশ্যনৰ লগত জড়িত হৈ পৰিছে, এই ক্ষেত্ৰত কি ক'ব বিচাৰিম? নহয়, তাতো ছাৰ বিটিচিত কি হৈছে কি হোৱা নাই মই ভাবোঁ তেওঁলোকে সেইটো বিচাৰি চাব নালাগে। তেওঁলোকে বিটিচিক ৰিজেক্ট কৰি পেলাই পৃথক ৰাজ্য আন্দোলন তেওঁলোকে কৰি আহিছিলে। তেওঁলোকে নামানে, বিটিচিৰ ওপৰত বিশ্বাসেই নাছিলে। তেওঁলোকৰ বিটিচিৰ কোনটো আইনৰ কথাটো আজি কৈছে তেওঁলোকে সেই আইনটোৱেই নামানিছিলে। তেওঁলোকৰ কথাটো কি আছে? বিটিচি চুক্তি হৈ পেলাই বিটিআৰ কৰি নতুন চুক্তিৰ দ্বাৰা কিবা এটা নতুন প্ৰশাসন কৰা, আজি সেই কথা পাহৰি গ'ল তেওঁলোকে। আজি 5 বছৰ হ'ল বিটিআৰ চুক্তিৰ কোনো কথা নাই, কোনো ইমপ্লিমেণ্ট নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BSc চুক্তি ৰিজেক্ট কৰিছিলে যে সেই BSc মোক নালাগে। BTC যেতিয়া একৰ্ড হৈছিল হাগ্ৰামাই কৈছিল BSc কি হৈছে কি হোৱা নাই মোক একো নালাগে, মই BTC হিচাপে কৰি যাম। আৰু তেখেতে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে লাগি গৈছিলে, কোনো ৰাজনীতিৰ কাৰণে নহয়। আৰু BTC চুক্তি ফেব্ৰুৱাৰীত চুক্তি কৰি পেলাই মে' মাহত ইমপ্লিমেণ্টেশ্যন হৈছিল। সাংবিধানিকভাৱে BTC বড়ো লেংগুৱেজ HCDলত CIT HRD মিনিষ্ট্ৰীয়ে ৰিকগনিশ্যন দিছিলে। ইয়াৰ পিছত আপোনাৰ ডিপ্ল'মা কৰ্চ আৰম্ভ কৰিছিলে। আপোনাৰ 3টা নতুন জিলা নটিফিকেশ্যন কৰিছিলে একৰ্ডত। তাৰ পিছতে হাগ্ৰামা মহিলাই ডাঙৰীয়া 6 ডিচেম্বৰত তেওঁ চাৰেণ্ডাৰ কৰিছিল।